তো গাইছ আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো এতিয়া মানে আজি ৰাতিৰ তো ভিডিঅ'টো ৰাতি আৰম্ভ কৰিছোঁ। এতিয়া যাইছোঁ আমাৰ এটা ওচৰতে হনুমান উৎসৱ হৈছে। তো তাতে যাম বঢ়িয়াকৈ আৰু একদম বছৰে বছৰে হৈ থাকে এইটো। তো ইয়াতে যাই লওঁ, যাই পেলাই পূৰা লাগ পাইছোঁ, বঢ়িয়াকৈ ধামাকা হ'ব ভিডিঅ'টো, পূৰা কণ্টিনিউ কৰি থাকোঁ। বহুত ধৰণৰ খেলা চেলা আহে আৰু কিবা কানি ডিমা খেলা হওক কিবা হওক পূৰা দেখি আছোঁ আগফালে। এতিয়া ফাইনেলি ঘৰৰ পৰা আৰু ওলাই আহিলোঁ। তো এতিয়া যাই আছোঁ, তো মোৰ লগত এবাগে ধন আছে। তো এতিয়া যাই আছোঁ গাইছ। তো ভিডিঅ'টো চাই থাকক আৰু লগতে ইয়াৰ এটা চেনেল আছে, চেনেলৰ নামটো কৈ দি। চেনেলটোৰ নাম ধন আহমেদ, চাৰ্চ কৰি দিব। ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ মই, তো আপোনালোকে চাব। আৰু লগতে এটা বস্তু লৈ যাই আছোঁ, দেখি আছোঁ ৰ'ব। এইটো চাওক, এইটো খুচুৰা পইচা। এইটোৰে কি কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। সকলোকে চাই থাকক, দেখি আছোঁ চলো। তো ফাইনেলি আহি পালোঁহে। তো এতিয়া ভিতৰত গ'লে যাই লওঁ, যাই পেলাই লগ পাই আছোঁ। কিবা প্ৰগ্ৰাম চগ্ৰাম চলি আছে। তো প্ৰগ্ৰামত দেৰিকৈ আৰম্ভ হ'ব। এতিয়া আমি কিবা খেলা চেলা খেলাওঁ, তাত আপোনালোকে চাই থাকক। তো মই যোনবিলাক খুচুৰা পইচা আনিছিলোঁ, তো সেইবিলাক খুচুৰা পইচা এতিয়া কাম আহি আছে। কি কৰোঁ সেই খুচুৰা পইচাবিলাক দেখি আছোঁ, ভিডিঅ'টো চাই থাকক। তো মই যোনবিলাক খুচুৰা পইচা আনিছিলোঁ, তো ইয়াতে এতিয়া ঘূৰি আছোঁ, আপোনালোকে চাই থাকক। এইটো দিছোঁ হাতত, সেইভাগে চকৰি ঘূৰি আছে। হাতত 2 টকা দিছোঁ, সেইভাগে চকৰি ঘূৰি আছে। তো এইটো হাতত 2 টকা আছে। সেইটো চকৰিটোত যদি হাত পৰে তো ডিমা পাম, 2টা ডিমা দিব, মানে 1 টকাৰ এটা ডিমা। তো চাই লওঁ কি পৰে। মোক লাগে হাতত ধৰিছোঁ 2 টকা। 2 টকাটো যদি হাত পৰি যায় 2টা ডিমা পাম মই। তো নাই 11 মাৰি দিলাক, তো মোৰ এইটো গেল। তো এবাৰ আৰু এটা দিওঁ 11ত দিছোঁ। 11 লাগে, 11 নাই। তো এবাকে ধৰিব লাগে 10 টকাকৈ। এতিয়া যদি 10 টকা ধৰোঁ, এইবিলাক গেলামাল আছে, যোনটো লাগে ইয়াৰ পৰা সেই দিব। তো মই ইয়াতে 10 টকা এটা ধৰি দিওঁ। এইভাগে দিছোঁ এইটো 11ত। তো 11ত দিছোঁ, যদি 11 মাৰি দেই তো মোক যি লাগে সেই দিব আৰু তাতে। তো মোৰ 11 নামাৰিলাক, তো মাৰিলাক 2, তো মোৰ 10 টকাটো গেল। তো বাগে আহিলোঁ ম'ম' খাবা। তো বাগে ম'ম' লৈ লৈছোঁ 1 প্লেট 1 প্লেট। তো আমি দুও আছোঁ, দুও খাই লওঁ। যিহেতু হনুমান উৎসৱ হয়, তো এবাৰ এটা কিন্তু হনুমান ডাঙৰকৈ এটা বনাই থৈ দিছে। এইটো ডাঙৰকৈ হনুমান এটা বনাই থৈ দিছে। বাকী গান চান বাজি আছে, চাউণ্ডটো কমকৈ আহিব পাৰে আৰু টেবুলত এইকেইটা যি গিলাচ আছিল, তো 3টা বল দে, 3টা বল উঠাই টেবুলৰ পৰা গিলাচ এটা পেলাব লাগিব। এটা মাৰিলে এইটো আৰু এটা আছে বল, এইটোত যদি পেলাব পাৰে পৰিল। এটা মুৰ্গী পাব, এটা পালাক, এটা মুৰ্গী পুৰা 20 টকাৰ এটা মুৰ্গী পালাক। পুৰা এনজয় আৰু তো বাকী এখন খেলা হৈছে। তো এইগিলা ৰিং দিয়ে 20 টকাত 5টা। তো 5টা দিয়ে হাঁহৰ গলত পেলাব লাগে। ই মাৰিব, মানে মোৰ নাই দিয়ক গাইছে এইগিলা। তো মই এইগিলা বেছি হেৰি কৰা নাই, খালি চাই আছোঁ। খেলাত চাই বেছি মজা লাগে, কাৰণ খেলিলে পইচাটো যায় না, নেখেলিলে আৰু বেলেগে মাৰাটো চাই ভাল লাগে। এইগিলা গলত যদি পেলাব পাৰে, যোনটো গলত সোমাব পাৰে যোনটো হাঁহ দি দিব পূৰা মালিকে। পিন্ধি লম
নিডাল ৰাখিলাম দুটা ৰঙৰ দুপাত জোতা ময়ো পিন্ধি ল'ম ৰহে দৈ ডাঙৰ গায়কম ৰহে দৈ ৰহে দৈ ৰহে দৈ ইচ্ছাৰ গামা পা 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 কিছু ভালে অ হৰিনাম বৰগীত বিহু নাম বৰগীত এইবিলাক কাম চামত গাই থাকিলে কি হ'ব অসমীয়া মানুহে উপলুঙা কৰিব ভুল ভুল নেগেৰা টুকাৰী কতৰা এইবিলাক তো এইভাগে ইয়াক চব গাইছ ই কি কৰিছে দোকান হাতত দুটা মোবাইল ভিডিঅ' কৰিছে আৰু কাণৰ এটা ফোনো লাগি আছে বা ফেচিলিটি তেওঁলোকলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম শ্বহীদ প্ৰণামো তোমাক শ্বহীদ প্ৰণামো তোমাক শ্বহীদ প্ৰণামো তো ফাইনেলি আজিৰ ভিডিঅ'টো ইমানেই আছিল তো ভিডিঅ'টো চাই পেলাই কেনেকুৱা পেলাই কমেণ্ট কৰি জনাব আৰু তো গাইজ যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব 500টা ছাবস্ক্ৰাইব হ'বই বেছি নালাগে তো জলদি জলদি 500টা ছাবস্ক্ৰাইব কমপ্লিট কৰি দিয়ক পূৰা ধামাকা ধামাকা ভিডিঅ' আহি থাকিব তো আজিলৈ বাই